এয়া চাওক শামুকৰ পৰা আমি ষ্টাৰ্ট কৰিছোঁ দেই 40 টকা পোৱা মানে কেজি আপোনাৰ 160 এইটো শামুক ইফালে আপোনালোকে হেৰি মানে ভিডিঅ' কৰিছোঁ দেই দাদা ক'ৰ পৰা আহিছে আপুনি কলাখোৱাৰ পৰা আহিছে এয়া শামুক আছে তাৰপৰা ইফালে ৰঙালাও বজাৰ তাৰপৰা ইফালে খুৰাই হাঁহ বিক্ৰী কৰিছিলে এইটো হাঁহটো আপোনাৰ 1000 বোলে যোৰা কি হাঁহ বুলি কয় এইটো ৰাজহাঁহ দেই ৰাজহাঁহ দুটা আছে ইয়াত গামোচা দাখি থৈছে তাৰপৰা ইফালে নগা টেঙা আছে এই বিলাহীকেইটা কেনেকুৱা দাদা বিলাহী 40 কেজি 40 বিলাহী ইফালে চব সৰু সৰু কণ বিলাহী চাওক মানে এইটো মিডিয়াম বিলাহী আৰু দেই আপোনাৰ ভাল লাগে এইকেইটা ইফালে বহুত আছে বজাৰটো এইটো বহুত লম্বা ইফালে এই ৰাস্তালৈকে বাইপাছ ৰাস্তালৈকে আপোনাৰ বজাৰটো হয় বহে ইফালে আপুনি চাব পাৰে চাওক অৰা বেঙেনা কেনেকুৱা বেঙেনা 20 টকা বোলে ইফালে এইটো জলকীয়াটো কেজি 40 জলকীয়া ইফালে কবিও আছে ক'ৰ পৰা আহিছে আপোনালোকে জকাই একে ইয়াৰে মানুহ জকাইৰে ডিব্ৰুগড়ৰ মানুহ জকাইৰ দেই এইটো তাক লগ এইটো বিলাহী ইয়াত এটা আহি গ'ল এইয়া পৰিছে ইফালে ঢেৰ আছে ইফালে আকৌ গাঁৱৰ পৰা অহা ঢেকীয়া শাক আছে ঢেকীয়া মুঠি কেনেকুৱা দাদা 3 মুঠি 20 ইফালে লগ একে ফ্ৰেছ দেই এইটো একে জংঘলৰ পৰা আনা মজা এইটো লোকেল ইফালে মৰিংগা এইয়া মৰিংগা কেনেকুৱা দাদা মৰিংগাটো 1 পোৱা 20 মানে 40 কেজি 80 টকা দেই ইয়া ল'ব পাৰি ধুনীয়া আমি লৈ ল'ম একটাত 10 টকা বোলে দেই এইটো টেকেৰা এইটো চাক গৰু গা ধুৱাবৰ কাৰণে এইটো এতিয়া কালি পৰহি আহি আছে আপোনাৰ বিহু হয় নাই এয়া চাক তাৰপৰা আমি এতিয়া মৰিংগাটো লৈ ল'ম দাদাই মৰিংগা আধা কেজি বাচি আছে এইটো আমি আধা কেজি লৈ যাম দেই এইটো বহুত ভাল বস্তু আপোনাৰ নগা টেঙা 200 টকা কেজি বোলে এইফালে দাদাই কৈছে ক'ৰ পৰা আনা এইটো দাদা ক'ৰ পৰা আনা খামটি গাঁৱৰ নগা টেঙা দেই এইটো আচাৰ বনাই বঢ়িয়া লাগে এইটো মিঠাও আছে টেঙাও আছে ন বঢ়িয়া এইটো মানুহ টেঙা মিঠাও হ'ব লাগে তেনেকুৱা টাইপ 350 দেই এইটো দাও একে মিট কাটা দাও বঢ়িয়াকে এইটো 350 তাৰপৰা আমি এই কটাৰী আছে নাই সৰু কটাৰী এইটো কিমান এইটো কটাৰীটো 120 দাদা এই টেকেৰা কেনেকুৱা যোৰা কেনেকুৱা দাদা 3টাত 20 টকা এইটো একে চাওক একে কি বঢ়িয়া একে গছৰ পৰা পাৰি আনা এইটো ফ্ৰেছ নতুন ইফালে বাছি ইফালে যোৰা মানে 3টাত 20 টকা বোলে আপোনালোকে বঢ়িয়াকে লৈ যাব পাৰে দেই এইটো চাওক আজি বিহুৰ বজাৰ চলিলে আৰু বিহুৰ বজাৰ চলি আছে আৰু এতিয়া ইফালে আহি আমি জিন্দা শিঙি মাছ দেখিলোঁ এইটো চাওক শিঙি 100 টকা কেজি বোলে একে জিন্দা হৈ আছে এইটো চাওক এইটোতো আপোনাৰ কিবা হয় এইটো পুখুৰীৰ হয় নেকি ফিচাৰীৰ পোহনীয়া শিঙি যেন পাইছে এয়া চাওক একে ডাঙৰ দেই গাইছ এয়া চাওক চেংমৰা ফুল এইটো একে খাই ভাল লাগিব এইটো হয় নাই খাই ভাল লাগিব এই বস্তুটো দেই ক'ৰ পৰা আহিছে দাদা শদিয়া আপোনাৰ এই কবিকেইটা কেনেকুৱা 3 পিচ 20 দাং এইটো 3 মুঠি 20 শদিয়া বজাৰ তাত হৈ আছে বাৰু এইটো বিলাহী চাক ইফালে একেবাৰে চব আছে কিন্তু এইটো শদিয়াৰ নহয় গাইছ এইটো শদিয়াটো তাত আছে অলৰেডি চলি আছে বজাৰ এইটো ইফালে চাক বঢ়িয়াকে মৰিংগাও আছে ইফালে ঢেৰ বস্তু আছে উখতি আছে বাৱৰ চুঙাৰ উখতি 300 টকা ন এটাত সৰুকেইটা 200 এই ডাঙৰটো 300 বুলি কৈছে দাদাই তাৰপৰা ইফালে চাওক মিঠা আলু আছে আচাৰো ঢেৰ আছে সেইটো নিজে বনোৱা ন দাদা এইটো চব নিজে বনোৱা এয়া চাওক ধুনীয়া আছে আৰু তামোলটো চাওক কি ধুনীয়া ইফালে এইফালে তিতা কেৰেলা ঢেৰ আছে তাৰপৰা এইটো ইয়াৰ আপোনাৰ বাইপাছটো এইটোৱে দেই গাইছ এইটো বাইপাছটো তাৰপৰা ইফালে মিঠা আলু 40 টকা কেজি এইটো 20 টকা কেজি কেৰেলা 80 টকা কেজি বোলে
এইটো নিজৰ ঘৰৰ পিঁয়াজ এইটো সৰু সৰু এইফালে নগা টেঙা আছে বেকুৰী 30 টকা কেজি চব এই খুৰাই কৈ দিলে আপোনালোকক এইফালে তৰাও আছে ইফালে চাক এইয়া নগা টেঙা তাৰপৰা এইটো এইটো 10 টকা মুঠা 10 টকা বোলে তাৰপৰা এইটো নগা টেঙা আপোনাৰ কিমান কেজি 200 টকা নগা টেঙাটো 200 টকা কেজি বোলে এইফালে দাদাই ক'লে বঢ়িয়াকে তাৰপৰা এই চাক এইটো একে গছৰ কিবা ন এইটো এই চাক মাছৰুম গছৰ মাছৰুম দেই 300 টকা কেজি বোলে এইটো এইয়া গছৰ হয় দেই এইটো জহা চাউল কিমান এইটো 120 টকা কেজি একে লোকেল নিজৰ ঘৰৰ কৰা চাগে এইটো তাৰপৰা এইফালে শুকান মাছটো কেনেকুৱা 100 গ্ৰাম 70 টকা ন কলা হালধি এইয়া কলা হালধি পুৱা 80 টকা বোলে তাৰপৰা এইফালে এইটো পানী টেঙা এইটো পানী টেঙা ন এইটো চব লোকেল মাল একে লোকেল মাল এইফালে চাক ঢেৰ আছে দেই মধুমক্ষী হয় বৰা চাউলৰ পৰা বনোৱা মধু সেইটো লালৰ নহয় দেই এইটো মইতো আকৌ মিঠাতেল বুলি ভাবিছিলো কিন্তু এইটো মজুল হয় নাই মজুল হয় একো নাই এইটো লাল নহয় এইটো ইফালে চাক গাইছ গাহৰি একেবাৰে গাহৰি কিমান কেজি দাদা 440 দেই গাহৰি এইটো একে বঢ়িয়া গাহৰি মাংসখিনি ৰঙা ৰঙা একে বঢ়িয়া দেই তাৰপৰা ইফালে আছে চব ইফালে এইটো লাজ লগি আছে আমি চবতে সুধি যাম এতিয়া একে ন দামটো চব একে ক'ৰ পৰা আনা এইটো ঘোঁৰামৰা এইটো চাৰিফালে জাকৈ ন লাহোৱাল লাহোৱালৰ গাহৰি ইফালে আপোনাৰটো ক'ৰ দাদা এইটো বকুৱাৰ বকপৰা এই আৰে এইটো চাইডৰ বকপৰা আচ্ছা এইটো বকপৰা গাহৰি আচাক একে ডাঙৰ তাৰপৰা ইফালে আছে এইটো ভাল লাগিছে এই আচাক বহুত গাহৰি বজাৰ দে ডাঙৰকৈ হয় আপোনাৰটো ক'ৰ দাদা এইটো ক'ৰ ইহঁতৰ বকপৰা আপোনাৰটো খুচিয়াখানা খুচিয়াখানা গাহৰি এই আচাক কি বঢ়িয়া না লগে তাৰপৰা ইফালে আকৌ ইফালেও আছে আপোনাৰটো ক'ৰ দাদা টিমনা এইয়া চাক টিমনাৰ একে লাহোৱাল এইয়া দাদাই কৈছে লোকেল গাহৰি এইটো চাক টিমনাৰ গাহৰি মানে টিমনা এই লাহোৱাল টিমনা ন লাহোৱাল টিমনা চাইডৰ লৈ যাম থাকে চাক ৰাস্তাৰ কিনাৰ এইফালে ৰাস্তা তাৰপৰা ৰাস্তাৰ কিনাৰতে বজাৰ ধুনীয়াকৈ বহা হৈছে ঢেৰ বস্তু আছে আপোনাৰ চাই লওক আপোনালোকে নিজেই এয়া চাক বিট আছে আপোনাৰ নগা টেঙা চবতে আজি নগা টেঙা বিক্ৰী কৰিছে এতিয়া নগা টেঙাৰ ছিজন হয়তো চ' চবেই এতিয়া বিক্ৰী কৰিছে তাৰপৰা ইফালে দাংবডি ঢেৰ আছে মৰিংগাও আছে শুকান মাছ এইটো এইফালে ঢেৰ মানুহে মানে সঁচাকৈ এতিয়া মৰিংগাও য'তে ত'তে দেখিছোঁ তাৰপৰা নগা টেঙাও য'তে ত'তে দেখিছোঁ মানে এতিয়া পূৰা ছিজন হয়তো এইকেইটা এইফালে চাক মৰিংগা তাৰপৰা চিৰা চাউল আছে এইফালে চাক ধুনীয়াকৈ লৈ আছে মানুহকেইটা ইয়াৰ আছে এইটো একে লম্বা আপোনাৰ একে কি কয় এইটো বাইপাছৰ হয় এইটো জগন্নাথ মন্দিৰ অকণমান ইফালে আহিব লাগে দেই লাহোৱাল চাইডে ইফালে চাই ইয়াৰ বস্তু আছে বঢ়িয়া তাৰপৰা এয়া ৱাটাৰমেলন কেনেকুৱা দাদা কেজি 50 এইটো ৱাটাৰমেলন কেজি 50 বোলে ইফালে চাব পাৰে ইয়াৰ মানুহ আছে ইফালে গত পৰুৱা এই আমলৈ পৰুৱা এইটো খাই ভাল লাগে কিন্তু ওলোৱাত বহুত কষ্ট এই বস্তু আমি ওলাইছিলোঁতো কিমানকৈ এইটো পোৱা দাদা ভাগ চিষ্টেমত কিমান 150 ভাগ 150 ইয়াৰ লৈ যাক দেই বঢ়িয়া আছে আমি